গাইজ ফাইনেলি আহি পালোঁ কামাখ্যা ষ্টেচন। ফাইনেলি বন্ধুসকল গৈ আছোঁ গুৱাহাটীলৈ। বহুত দিনৰ পৰা প্লানিং মানে মনৰ পৰা প্লানিং মানে আৰু কি মনৰ পৰা ভাবি আছিলোঁ গুৱাহাটী যাম বুলি। কেলে কি গুৱাহাটী নোযোৱা বহুত দিন মানে কি হ'ল 2020 চনৰ এনেকুৱা ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা মানে লকডাউন যেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু যেতিয়া মই বাহিৰত আছিলোঁ মানে আউট অফ ষ্টেটত, যেতিয়া আউট অফ ষ্টেটত মানে লকডাউন আৰম্ভ হৈছিলে তেতিয়া মই অসমত অহা গুৱাহাটীৰ পৰা হৈ মানে ঘৰলৈ অহা তেতিয়াৰ পৰা মই ঘৰৰ পৰা ওলাই নাই দূৰলৈ মানে দেই। দূৰ মানে এনেকুৱা ডিব্ৰুগড় তিনিচুকীয়া গৈছোঁ, কিন্তু এনেকৈ মানে যোৰহাটে হওক বা গুৱাহাটী হওক বা দিল্লী মুম্বাই এনেকৈ যোৱা হোৱাই নাই মানে। এতিয়া 2 বছৰে হ'লেই চাগে আৰু নোহোৱা নহয়, 2 বছৰ বেছি হ'ল। তাৰপিছত ফাইনেলি আজি গৈ আছোঁগৈ, বহুত এক্সাইটেড হৈ আছে, বাহিৰলৈ ওলাই আছোঁ মানে কি ক'ম। আৰু এনেকুৱা হৈছে বন্ধুসকল প্লানিংটো একেবাৰে নাছিলে মোৰ। কাইলৈ 30 তাৰিখৰ মোৰ বাৰ্থডে হয় বাৰু। তাৰপিছত একো মানে মোৰ এনেকৈ বাৰ্থডে চাৰ্থডে পাতাৰ ইমানখিনি চখ নাই আৰু দেই বন্ধুসকল, মেইন কথা। বাকী যিকেইটা বন্ধুসকল আপোনালোকে উইচ কৰি দিব, মই বাৰ্থডে চেলিব্ৰেট কৰা নকৰা পিছৰ কথা কাইলৈৰ দিনটো দেখা যাব। কিন্তু ডিচিজনটো মোৰ 7টা বজাত হৈছে মানে দেই, গুৱাহাটী যোৱা ডিচিজনটো। এতিয়া সমস্যা 7:38। তাৰপিছত এনেকুৱা কি বন্ধুসকল, মই যদি আগতীয়াকৈ প্লানিং কৰোঁ, মই আমুক দিনাখন আমুক তাৰিখে এনেকৈ যাম বুলি ক'লে মোৰ মানে যদি প্লানিং কৰোঁ তেতিয়া নহয় মানে। সেইকাৰণে মই মানে ইমিডিয়েটলি মানে ডিচিজনটো লৈছোঁ, লগালগ এতিয়া গুচি যাম। কি হয় নহয় পিছৰ কথা দেখা যাব। এতিয়া যাওঁ ট্ৰেইন ষ্টেচনলৈ। বন্ধুসকল আহি পালোঁ ষ্টেচন। আৰু আপোনালোকৰ ভিডিঅ'টোৰ আগতে কৈছিলোঁ কি মই ইমিডিয়েটলি মানে ডিচিজনটো লৈছিলোঁ কি গুৱাহাটী যোৱা প্লানিংটো। অভিয়াছলি টিকেটটো হোৱা নাই, এতিয়া লগত লৈ ল'ম মানে দেই। আৰু টিকেটটো এতিয়াতো শ্লিপাৰ বা AC নাপাব, আৰু সেইকাৰণে ভাবিছোঁ জেনেৰেলতে লৈ টিকেটটো লৈ যাব লাগিব আৰু গুৱাহাটীলৈ। আৰু প্ৰব্লেম নাই, আহি পিছে মই কৈছোঁ এনেকুৱাকৈ চলি যাব। এতিয়া টিকেটটো লৈ ল'ম। এতিয়া টিকেটটো লৈ ল'লোঁ, জেনেৰেল ডবাৰ টিকেট। এতিয়া জেনেৰেল ডবাটো উঠি কিনি ডাইৰেক্ট শুই যাম আৰু একদম কম্বল আনিছোঁতো, টেনশ্যন নাই। শুই গৈছোঁ একদম ওপৰৰ এয়া যাব এইটো ওপৰৰ চিটত। আৰু এতিয়া লগ পাম ডাইৰেক্ট গুৱাহাটী কামাখ্যা লাগি। গাইজ ফাইনেলি আহি পালোঁ কামাখ্যা ষ্টেচন। এয়া চাব হোটেলত সোমাই ৰাতিপুৱা এইটো ব্ৰেকফাষ্ট মানে চাহ খাই দিছোঁ, লগতে এইটো নামটো কি আছে পাহৰি গৈছোঁ, এইটো খাই ল'ম এতিয়া। ভোক লাগিছেতো অলপ। এনেকুৱা লাগিছে গুৱাহাটীত প্ৰথমবাৰ আহিছোঁ নেকি। মানে ৰেপিড' বুক কৰিব বিচাৰিছোঁ, কিন্তু মই বুক কৰিব নিজৰ কাৰণে ভাইকে মানে বুক কৰিব দিছোঁ। ভাই থেংক ইউ দেই, এণ্টিকেইটা মিলা। আৰু এনেকুৱা হৈছে বন্ধুসকল, মানে বহুত দিনৰ পিছত আহিছোঁ বুলি কৈছোঁ, আৰু সেইকাৰণে মানে অলপ গড়বড় হৈছে। নহ'লে বাছত গ'লেও কষ্টটো বেছি হয় মানে দেই, আৰু বহুত জেগা ৰখি নকৰে বাছত গ'লে। সেইকাৰণে মানে বহুত টাইম লাগে, সেইকাৰণে ৰেপিড' বুক কৰিছোঁ। এতিয়া আহি পালোঁ লগৰীয়া ৰুমত। আৰু এইফালে চাব গুৱাহাটী, আৰু এই জেগাখনৰ নাম হৈছে শান্তিপুৰ। আৰু এয়া চাব মই কেনেকৈ শুই আছে বাহ। এতিয়া ইয়াক শুব দিম। এতিয়া অলপ সময় ভোক লাগিছে, এতিয়া ভাত নাখাওঁ, এয়া কল আৰু আপেল আছে, এইটোৱে খাই ল'ম। তই শুই ল'বি নেকি ভাই? দে শুই ল, গুড নাইট। বন্ধুসকল যিহেতু মই আজি প্ৰথম লাইভ আহিছিলোঁ মোৰ জন্মদিন হিচাপে, সকলোকে কথা পাতোঁ বুলি, আৰু বহুতজনকে মানে মই ৰিপ্লাই দিব পৰা নাই, মানে যিটো উইচ কৰিছিলে বাৰ্থডে কমেণ্টবোৰ মানে দেই লিখাবোৰ মানে সকলোৰে নাম লৈ মানে মই ৰিপ্লাই দিব পৰা নাই, তাৰ কাৰণে ক্ষমা কৰি দিয়ক। বহুত আহিছে ন, বহুতৰে মানে কি ক'ম আৰু এতিয়া অলপ ইম'চনেল হৈ গৈছে, বেয়া চেয়া নাপাব, চৰি দেই। আৰু সকলোকে বহুত বেছিকৈ ধন্যবাদ থাকিল, সকলোৱে মোক উইচ কৰিছে, ভাল লাগিছে। আৰু মনত অলপ আৰু বেয়া লাগিছে কি লগৰ কেইজনৰ লগত থাকি মই চেলিব্ৰেট কৰিব পৰা নাই। আৰু মানে এইটো হয় কি ইয়াত গুৱাহাটী অহা কেইবাটাও কাৰণ আছে, কেইবাটাও মানে ক'ব নোৱাৰি, কেইবাটাও কথা কৈ দিম বাৰু, এতিয়া নহয় নেক্সট ভিডিঅ'ত ক'ম। আৰু ইয়ালৈ গুৱাহাটীলৈ আহিলে বেছিভাগ ইউটিউবাৰে আইফোন ল'ব বা আইফোন চাব আহে। চাওঁ মই আইফোন নোলোৱাটো পিছৰ কথা। আজি আইফোন ষ্ট'ৰত ভিজিট কৰি চাম বুলি ভাবিছোঁ আজি। দেখা যাব এইটো নেক্সট ভিডিঅ'ত কি হয় নহয়। আৰু তাতে মানে চব মানে মই কিয় গুৱাহাটী আছোঁ অলপ গম পাই যাব। তাৰপিছত কিন্তু ধামাকা হ'ব নেক্সট ভিডিঅ' নিশ্চয়। আৰু এইটোকে বন্ধুসকল
বহুত 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 ধন্যবাদ থাকিল আজি মোৰ বাৰ্থডে হয় সকলোৱে উইচ কৰিছে থেংক ইউ দেই থেংক ইউ ছ' মাছ বন্ধুসকল ইপিনে খোৱা বোৱা আৰম্ভ কৰিছোঁ মই অকলে এই ৰাতিৰ ভাত চব্জি হয় এইপিনে চিকেন ভাজি হ'ব আৰু এইপিনে জোল আৰু এইপিনে আলু কবি ভাজি হয় একচুৱেলি এনেকুৱা হৈছে বন্ধুসকল ৰাতি অলপ জাগিখিনি পঢ়ে চাই সেইকাৰণে অলপ দেৰিকৈ উঠাটো হয় মানে দেই সেইকাৰণে ময়ো ডিষ্টাৰ্ব নিদিওঁ কেলৈ কি চলি যায় নকৰীয়া হয় প্ৰব্লেম নাই ৰাতিৰ ভাতটোকে মজাই খাম আৰু দেই আৰু এইপিনে ভাইটি এজন কি নাম কি তোমাৰ সোনু ইয়াৰে নেকি অঁ গুৱাহাটীৰে ন মোক চিনি পোৱা নেকি আচ্ছা অঁ দে মোকো ভাল লাগিলে দে বাকী এইটোকে বন্ধুসকল এতিয়া খোৱা বোৱা কৰি ল'ম বেছি কথা নকওঁ বহুত ভোক লাগিছে আৰু নেক্সট ভিডিঅ' অলপ ধামাকা অলপ মানে কি ধামাকা পূৰা হ'ব আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত